হেল্ল' ৰাইজ, নমস্কাৰ জনাইছোঁ। মই নেনা। স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি যিহেতু স্কুল বন্ধ আছিলে, ভাবিলোঁ কিবা এটা স্পেচিয়েল ৰান্ধি খাওঁ। এয়া চাওকচোন, ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। মাছখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ আৰু আজি এনেকৈ আলু, কচু আৰু বিলাহীৰ লগত মাছৰ আঞ্জা বনাম। এইখিনি ধুনীয়াকৈ এয়া দেখিছেনে কেনেকৈ কাটি ল'লোঁ আৰু লগতে বিলাহী আৰু পিঁয়াজখিনিও ধুনীয়াকৈ কাটি ল'লোঁ আৰু এইফালে নহৰু আৰু ইয়াত মই কেইটামান সৰিয়হো দিছোঁ দেই। এতিয়া মাছ ফ্ৰাই কৰা কেৰাহীখনতে অলপমান পাঁচফোৰণ দিলোঁ, তাৰ পাছত এনেকৈ পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ সময় ভজাৰ পাছত ইয়াত মই দি দিম যিখিনি লাগতিয়াল মছলা লাগিছিলে সেইখিনি দি দিলোঁ আৰু লগতে যিটো আদা নহৰু পেষ্ট বনাই লৈছিলোঁ সেইটোও দি দিলোঁ আৰু এই মছলাখিনি অলপ সময় ভজাৰ পাছত ইয়াত অকণমান পানীও এড কৰি দিলোঁ। এতিয়া চাওকচোন, মছলাখিনিয়ে তেল এৰিবলৈ আৰম্ভ কৰিছে। লগতে এয়া আলু আৰু কচুখিনি কাটি থৈছিলোঁ যে এইখিনিও দি দিলোঁ। এইখিনি দিয়াৰ পাছত অকণমান সময় ভাজি ল'লোঁ। ভাজি লৈ এয়া চাওকচোন, তেল ওলাইছে। ভাজাৰ পাছত এতিয়া ইয়াতে এড কৰি দিলোঁ কাটি থোৱা বিলাহীখিনি। বিলাহীখিনি দিয়াৰ পাছত অলপ সময় ভাজি ল'লোঁ। ভজাৰ পাছত ইয়াতে আকৌ মই পানী দিম। গৰম পানী লৈছোঁ, গৰম পানী ইয়াত এড কৰিম। এয়া বিলাহীখিনিৰ লগত অলপ সময় ভজাৰ পাছত মই পানী এড কৰিছোঁ। পানীখিনি ধুনীয়াকৈ এড কৰি দিলোঁ আৰু ওপৰৰ পৰা অকণমান বিলাহী কাটি দিছোঁ। এতিয়া এইখিনি যেতিয়া উতলিবলৈ আৰম্ভ কৰিলে, ইয়াত মই ফ্ৰাই কৰি থোৱা মাছ দিলোঁ আৰু এয়া চাওকচোন, অকণমান সিজিবলৈ দিলোঁ ঢাকনখন বন্ধ কৰি। আৰু এয়া প্ৰায় মোৰ মাছৰ আঞ্জা হ'বৰেই হ'ল আৰু এয়া এনেকৈ প্লেটিং কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু ৰেচিপিটো কেনেকুৱা পালে জনাব। মইতো খাই খুবেই ভাল পালোঁ আৰু আপোনালোকেও নিশ্চয় ভাল পাব। আজিলৈ ইমানেই। ধন্যবাদ।